আমি আচলতে পেটটোৰ কাৰণে কৰি আছোঁ নহয় জানো, তেজক পানী কৰি দিন ৰাতি একাকাৰ কৰি সদায় মানে পেটটোৰ কাৰণে সকলো মানুহে কষ্ট কৰি আছে। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ডি মাৰ্টত শ্বপিং কৰিবৰ বাবে। শ্বপিং মানেনো কি আৰু, সদায় লাগতিয়াল বস্তুখিনি যিখিনি গ্ৰ'চাৰী বজাৰ হয় আচলতে এমাহটোৰ কাৰণে আমি ডি মাৰ্টৰ পৰাই বজাৰ কৰি লৈ যাওঁ, যিহেতু ইয়াত বহুত বেছি অফাৰত পোৱা যায় আৰু সকলোবিলাক ভেৰাইটিজ পোৱা যায়। এয়া দেখিছেনে মানুহৰ ভিৰ, দেখিছেনে কেনেকুৱা মানুহ হয় নহয় ইয়াত। প্ৰত্যেক দিনাই যেতিয়াই যাওঁ মানে প্ৰত্যেক দিনাই বহুত বেছি মানুহ হয় আৰু মোৰ ইয়ালৈ আহিলে আচলতে যাবলৈ মন নাযায়। আপোনালোকে বাৰু ডি মাৰ্টত কোনে কোনে শ্বপিং কৰি পাইছে জনাবচোন দেই। যিসকলে ডি মাৰ্টত শ্বপিং কৰি পাইছে তেওঁলোকে বাৰু জানে কিমান বেছি বস্তু অফাৰত পোৱা যায় আৰু কিমান ভেৰাইটিজ পোৱা যায়। আহিছোঁ এতিয়া, ইয়াত দেখিছেনে আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টলৈ। এইটো হৈছে আমাৰ মাহটোৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট। তাৰপিছত এইয়া কিউট কিউট কেৰাহীকেইখন দেখিছেনে, ল'ম বুলি ভাবিছিলোঁ কিন্তু উইথ ইণ্ডাকশ্যন নহয়, সেইকাৰণে নল'লোঁ। আচলতে এয়া ছুপাৰ মাৰ্কেটবিলাকৰ এটা ষ্ট্ৰেটেজি আছে, গ্ৰাহকে সোমালে মানে ওলাবলৈ মন নকৰে। আচলতে আপোনালোকে মন কৰিবচোন, তাত কোনো খিৰিকী নাথাকে আৰু এটাও ঘড়ী নাথাকে। মানে আচলতে গ্ৰাহকে যেতিয়া ছুপাৰ মাৰ্কেটত সোমায় আচলতে সময়ৰ কোনো মানে নিৰ্দিষ্ট সময় বুজি নাপাওক বুলি এইটো তেওঁলোকে ষ্ট্ৰেটেজি লগায় নেকি নাজানো। আচলতে হয়ো হয় কথাটো বাৰু, তাত সোমালে মানুহে নাজানে যে কিমান টাইম পাৰ হৈ গৈছে বস্তু চাওঁতে চাওঁতে, আৰু তেওঁলোকে বস্তুবোৰ ইমান ধুনীয়াকৈ সজাই থয় যে প্ৰত্যেকটো বস্তুৱে দেখি লওঁ লওঁ লাগে। আচলতে এটা বস্তু আনিবলৈ গ'লে দুটা বস্তু বেছিকৈ মানে হাতত লাগি আহে। যিটো বস্তু মানে নহ'লেও হয় বা প্ৰয়োজন নহ'লেও চলিব পাৰি, সেই বস্তুটো মানে দেখিলেই আনো আনো লাগে আৰু গ্ৰাহকে লৈয়ে লয়। আৰু কিছুমান বস্তু মানে ইমান তলতে থৈ দিয়ে মানে সেই সৰু ল'ৰা ছোৱালী ল'বলৈ জিদ কৰে। তাৰপিছত এয়া মোৰ বেডশ্বীটৰ প্ৰতি বহুত বেছি টান আছে, সেইকাৰণে দেখি এখন পচন্দ হ'ল আৰু লৈয়ে ল'লোঁ। নল'লেও হ'লহেঁতেন কিন্তু ল'বলৈ বাধ্য, যিহেতু পচন্দ হ'ল আৰু মনটোৱে নক'লে যে নলওঁ বুলি, সেয়া লৈ ল'লোঁ আৰু আচলতে সেইটোৱে আৰু। আকৌ বেগ এটাও প্ৰয়োজন হৈছিলে, যিহেতু মোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত বেছি বেগৰ প্ৰয়োজন হয় আৰু বহুত ডাঙৰ বেগ লাগে। এয়া এটা লৈয়ে ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। তাৰপিছতে সেয়া মোৰ সৰু সুৰা দুটামান কাপোৰ প্ৰয়োজন আছিলে, ডে টু ডে লাইফত যিহেতু কাপোৰ লাগেই, সেইকাৰণে কাপোৰ দুটামানো চালোঁ। তাৰপিছতে এয়া পোৱালিলৈ ভাবিলোঁ চেণ্ডেল লৈ লওঁ, যিহেতু তাই এতিয়া খোজকাঢ়ি দৌৰি ফুৰে। এনেকুৱা ধৰণৰ প্লাষ্টিকৰ ৰাফ ইউজ কৰা চেণ্ডেলবোৰ ভাল, যিহেতু তাতেই লৈ ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, তাই মানে আজিকালি ডাঙৰ হৈছে যে কিছুমান বস্তু দেখিলে মানে ল'বলৈ জিদ কৰে আৰু সেয়াই আৰু তেওঁলোকৰো ষ্ট্ৰেটেজি, যিহেতু সৰু ল'ৰা ছোৱালীয়ে দেখা ঢুকি পোৱাতে যিহেতু সৰু ল'ৰা ছোৱালীৰ বস্তুবোৰ থৈ দিয়ে, যাতে সৰু ল'ৰা ছোৱালীয়ে লৈ পেলাই মাক বাপেকক জিদ কৰে এইবিলাক ল'ব লাগে বা লৈ লওঁ বুলি, সেয়া মাক বাপেকক কিনি দিবলৈ বাধ্য কৰে, যিহেতু মানুহৰ আগত একো কৰিবও নোৱাৰে। তাৰপিছত এয়া পোৱালি দেখিছেনে, বস্তুবোৰ লোৱাৰ পিছত তাইক খুচৰিবলৈ লাগি গ'ল। তাইক মানে সেই লাগে আৰু প্ৰত্যেকটো বস্তু লৈ লৈ দলিয়াই দিছে। তাৰপিছতে আহিলোঁ আমি বিলিং কৰিবলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।